নমস্কাৰ সকলোলৈ। ইয়াৰ শংকৰদেৱ শিশু বিদ্যানিকেতন ধূপধাৰাত 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। সিহঁতে 10-12 বছৰে নিকেতনত শিক্ষা গ্ৰহণ কৰি আহিছে। আজি সিহঁতৰ বিদায় বেলা। এটি খুবেই আৱেগিক মুহূৰ্ত। সকলোৱে আৱেগিক হৈ পৰিছে। সিহঁতে এইবাৰ 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। সেয়েহে নিকেতনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সমিতিৰ তৰফৰ পৰা আচাৰ্যসকলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে। লগতে বিভিন্নজন আচাৰ্যই বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছে। লগতে পৰীক্ষাত কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগে তাৰ বিষয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। লগতে পৰীক্ষাৰ বিষয়ে কিছু নজনা কথাও ছাত্ৰ ছাত্ৰীসকলক জনাইছে। সমিতিৰ বিষয়ববীয়াসকলেও কিছু সুপৰামৰ্শ আগবঢ়াইছে। লগতে অভিভাৱিকাসকলেও কিছু মত বিনিময় কৰিছে, পৰামৰ্শ আগবঢ়াইছে। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও সিহঁতৰ ল'ৰালিত হৈ যোৱা বিভিন্ন ধৰণৰ হাঁহি ধেমালিৰ কথা কৈ কিছু মত বিনিময় কৰিছে। আৰু লগতে আচাৰ্য আৰু মা দেউতাৰ ওচৰত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিছে। এয়া এক নিকেতনৰ পৰম্পৰা। যিদিনাখন স্কুলত এডমিশ্যন হৈছিল সেইদিনাখন মা দেউতাৰ হাতৰ পৰা আচাৰ্যসকলে ছাত্ৰ ছাত্ৰীসকলক গ্ৰহণ কৰিছিল। আৰু আজি এই ছাত্ৰ ছাত্ৰীসকলক বিদ্যা শেষ হোৱাৰ পিছত, স্কুলৰ পৰা বিদায় দিয়াৰ পিছত মা দেউতাকৰ হাতত আচাৰ্যসকলে গতাই দিছে। আৰু এনেদৰে দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে মা দেউতাৰ পৰা আচাৰ্যৰ পৰা সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিছে। योग सिद्धाय सिद्ध बुद्धाय भद्रभावाय हि नमः। विश्व पूज्याय पूज्य भावाय शर्म कंदाय हि नमः। वागीश्वराय वागंभीराय वाग्मिताय हि नमः। गुरुदेवाय गुरुवक्त्राय गुरुचरणाय हि नमः। परब्रह्माय ब्रह्मरूपाय रूपशुद्धाय हि नमः। गुरुदेवाय गुरुवक्त्राय गुरुचरणाय